নমস্কাৰ মই শেৱালী সুবা দ্য ফ্ৰেগ্ৰেন্স অফ নাইট কুইন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বাঁহৰ গাজেৰে বনোৱা মাছৰ আঞ্জাখন। বাঁহৰ গাজ বুলি ক'লে গৰমৰ দিনততো মুখত পানী এনেই আহে, তাতে বাঁহৰ গাজেৰে বনোৱা যিকোনো আঞ্জাই গৰমৰ দিনত আমাৰ গাটো নহ'লেওতো পেটটো ঠাণ্ডা নিশ্চয় কৰে। সেই গতিকে আজি মই লৈ আহিছোঁ এই মাছৰ আঞ্জাখন। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক জনাবলৈ নাপাহৰিব যে আঞ্জাখন খাই কেনে পালে আৰু পেটটো ঠাণ্ডা পৰিলে নাই সেইটো কিন্তু জনাবলৈ নাপাহৰিব। তেন্তে হ'লে দেৰি নকৰোঁ, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। ইয়াৰ বাবে আমাক লাগিব আলু। মই এটা আলু সৰু সৰুকৈ কাটি লৈছোঁ। এটা সৰু পিঁয়াজ মই নৰ্মেলি কাটি লৈছোঁ। 5-6টামান জলকীয়া লৈছোঁ, যিহেতু এখন টেঙা তৰকাৰী হ'ব, গতিকে এখন জ্বলা টেঙা হ'লে খাই ভাল লাগিব। আৰু লৈছোঁ 2টা শুকান জলকীয়া আৰু অকণমান আদা নহৰু পেষ্ট। আৰু লৈছোঁ আমাৰ ইয়াৰ এই তৰকাৰীখনৰ মেইন ইনগ্ৰিডিয়েণ্টটো, সেইটো হৈছে বাঁহৰ গাজ। আৰু আমাক লাগিব কেইখিলামান মান ধনিয়াৰ পাত। এয়া মাছখিনি মই আগতীয়াকৈ ৰঙাকৈ ভাজি লৈছোঁ। অলপ ৰঙাকৈ ডিপ ফ্ৰাই কৰিলে মই খাই ভাল পাওঁ, সেইকাৰণে ৰঙাকৈ ভাজি লৈছোঁ। আপোনালোকে যেনেদৰে বিচাৰে তেনেদৰে ভাজি ল'ব পাৰিব। এতিয়া আহোঁ আমি বনোৱা প্ৰচেছৰ ফালে। মই গৰম কেৰাহীত পিঁয়াজ, জলকীয়া, আদা নহৰুৰ পেষ্ট আৰু শুকান জলকীয়া গুটিখিনি দি অলৰেডি অকণ ভাজি লৈছোঁ। তাৰপিছত মই ইয়াতে এড কৰিছোঁ কাটি থোৱা আলু কেইপিচ। আলুখিনি মই অকণমান 2 মিনিটমান ভাজি লৈছোঁ। দুই মিনিটমান ভাজি লোৱাৰ পাছত মই ইয়াতে এড কৰিছোঁ সোৱাদ অনুসাৰে নিমখ আৰু হালধি। নিমখটো যদি কম হয় আপোনালোকে পাছতো এড কৰি দিব পাৰিব। এতিয়া মই এইখিনি অলপ ভালদৰে ভাজি লৈছোঁ। অকণমান সময় ভাজি মই ইয়াতে ঢাকোন লগাই দিছোঁ আৰু ঢাকোনখন দি আৰু 5 মিনিটমান থৈ আলুখিনি ঢাকোনখন আঁতৰাই দিছোঁ। এতিয়া আমাৰ আলুখিনি আধা ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে এড কৰিম বাঁহৰ গাজ। মই বাঁহৰ গাজ ডাঙৰ চামুচেৰে 3 চামুচ দিছোঁ। আপোনালোকৰ গাজখিনি যদি অকণমান টেঙা বেছি হয় তেন্তেহ'লে ইয়াতকৈ কমাই দিব পাৰিব, আৰু যদি টেঙাটো অলপ কম তেন্তেহ'লে ইয়াতকৈ অকণমান বেছিকৈ দিব পাৰিব। টেঙাটো চাই আপোনালোকে জোখটো কম বেছি কৰিব পাৰিব, সেইটো নিজৰ লগত কথা। যদি বেছি টেঙা খাব বিচাৰে তেন্তে অলপ বেছিকৈও দিব পাৰিব। এতিয়া এই বাঁহৰ গাজখিনিৰ সৈতে মই আলু আৰু বাঁহৰ গাজ গোটেইখিনি অলপ ভাজি থাকিম। মাজে মাজে মই আলুখিনি অকল স্মেচ কৰি ভাজিম যাতে ফ্লেভাৰটো তাৰ ভিতৰত সোমাই যায়। তো এতিয়া অলপ সময় মই ভাজি আছোঁ। বাঁহৰ গাজটো যিহেতু অকণমান পানী থাকে, গতিকে পানীখিনি শুহি কাষেদি অকণমান তেল বিৰিঙি নোযোৱালৈকে মই বাঁহৰ গাজখিনি ভালদৰে ভাজি আছোঁ। কম জুইত ভাজিব, বেছি জুই দিলে মছলাটো আৰু বাঁহৰ গাজখিনি জ্বলি যোৱা চান্স থাকিব পাৰে, গতিকে মিডিয়াম ফ্লেমত অলপ সময় ভাজি থাকিব। যেতিয়া দেখিব যে গাজ আৰু আলুখিনিৰ সৈতে ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু কাষেদি অকণমান তেল বিৰিঙি আহিছে, মই তেতিয়া ইয়াতে এড কৰিম গৰম পানী। মই সদায় তৰকাৰীত গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। ঠাণ্ডা পানী দিলে অকণমান তৰকাৰী সোৱাদটো বেলেগ হৈ যায়, সেইকাৰণে মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। এতিয়া চাওক, মই গৰম পানী দিয়াৰ পাছত এয়া আমাৰ তৰকাৰীখিনি অলপ উতলি আহিছেই। তৰকাৰী উতলন আহোঁতে মই ইয়াতে এড কৰিছোঁ মোৰ ভাজি থোৱা মাছ কেইপিচ। এতিয়া মই মাছখিনিৰ সৈতে গোটেই তৰকাৰীখিনি অলপ সময় উতলাই থাকিম। এয়া চাওক, আমাৰ তৰকাৰীখিনি এতিয়া ধুনীয়াকৈ উতলি আছে। এতিয়া এই তৰকাৰীখিনি মই এনেদৰেই অলপ সময় ভালদৰে উতলাই থাকিম। মাজে মাজে অকণমান হেতাৰে লৰাই দিছোঁ যাতে কাষত লাগি থকা তেলখিনি তৰকাৰীৰ মাজত সোমাই যাব পাৰে, নহ'লে কেৰাহীৰ কাষত তেলটো জমা হৈ যায়, গতিকে অকণমান এনেকৈ লৰাই থাকিব। এতিয়া মই দিয়া পানীতকৈ অলপ পানীখিনি কমা যেন দেখিছোঁ। মই ইয়াতে এড কৰিছোঁ এতিয়া এই মান ধনিয়াৰ পাতকেইটা মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মান ধনিয়াৰ পাতখিনিৰ সৈতে মই গোটেই তৰকাৰীখিনি আৰু অলপ সময় উতলাই থাকিম। আপোনালোকে যদি বিচাৰে
তৰকাৰীত মাছ দিয়াৰ পাছতে তেতিয়াও মান ধনিয়াখিনি দি দিব পাৰে মান ধনিয়াখিনি অলপ সোনকালে দিলে তাৰ ফ্লেভাৰটো আৰু বেছি সোমাই পৰে এতিয়া চাওক আমাৰ তৰকাৰী ধুনীয়াকৈ বকবককৈ উতলি আছে এতিয়া আমি তৰকাৰীত দিয়া আলুখিনিৰ অকণমান এনেদৰে উলিয়াই কেৰাহীৰ কাষত হেতাখনেৰে লৈ অকণমান ভাঙি দিছোঁ গোটেইখিনি আলু ভাঙি নিদিব 4-5 টুকুৰামান অকণমান ভাঙি দিব যিহেতু আমাৰ তৰকাৰীত আৰু বেলেগ একো দিয়া হোৱা নাই বাঁহৰ গাজ আৰু আলুৱে দিয়া হৈছে গতিকে অকণমান ফ্লেভাৰটো আৰু ভাল হ'বলৈ 4-5 টুকুৰামান আলু এনেকৈ কাষত লৈ পেলাই ভাঙি দিব গোটেই আলুখিনি ভাঙি নিদিব কিন্তু তেনেকৈ ভাঙি দিলে গোটেই তৰকাৰীখন আকৌ আলুৰ সোৱাদটোহে বেছিকৈ আহিব তেনেকৈ আৰু অলপ সময় উতলাই থাকিব তেনেদৰে 5 মিনিটমান উতলোৱাৰ পাছতে আপুনি গেছৰ ফ্লেমটো অফ কৰি দিব পাৰিব আৰু এয়া চাওক আপোনালোকৰ ডিলিচিয়াছ বাঁহৰ গাজেৰে তৈয়াৰী মাছৰ আঞ্জাখন তৈয়াৰ হৈ গ'ল এতিয়া গৰমৰ দিনত আপোনালোকে পৰিৱেশন কৰক তেন্তে হলে ভিডিওটো চাই যদিহে ভাল পালে তেন্তে হলে লাইক এটা কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি বা ওচৰ চুবুৰীয়া সকলৰ লগত ভিডিওটো এবাৰ শ্বেয়াৰ কৰি দিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন তেন্তে হলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনছবোৰ আপোনালোকে সোনকালে পাই যায় আৰু এবাৰ ঘৰত ৰেচিপিটো ট্ৰাই কৰি চাব আৰু মোক কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিব যে খাই কেনেকুৱা পালে আৰু পেটটো ঠাণ্ডা কৰিলে নাই সেইটো কিন্তু জনাবলৈ নাপাহৰিব তেন্তে হলে নতুন আৰু ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহিছোঁ নমস্কাৰ